Hi friends, welcome to my channel. তো আপোনালোকক কৈছিলোঁ নে এমাহৰ মূৰত মই আকৌ আহিম। তো এমাহৰ মূৰত মই ফাইনেলি আকৌ ঘূৰি আহিছোঁ। আপোনালোকে মৰম চৰম মই পাহৰিব নোৱাৰোঁ, ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে, কি ক'ম আৰু মানে মই ঘূৰি আহিবলৈ বাধ্য হৈ গৈছোঁ। গতিকে আজি মানে ৰানিং কৰিব আহিছোঁ, ৰাতিপুৱা আমবাৰী ফিল্ডত আহিছোঁ। এতিয়া আমবাৰী দলঙৰ ওপৰত আমি মানে অলপ ৰৈছোঁ, ফটো চটো ক্লিক কৰি দিব কৈছে, ক্লিক কৰি দিছোঁ। লগত আমাৰ সেয়া জানে আৰু কোন থাকে আৰু ই পাৰ্মানেণ্টলি কি ক'ব আৰু সেইটো কাৰণে ইয়াকো লৈয়ে আহোঁ সদায় আৰু উঠি পেলাই আহিছোঁ। দেন মুখ চুখ ধোৱা নাই, তেনেকৈ আহিছোঁ আৰু চাহ তাহ খাই দিম কৰোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আমি ফিল্ড আহি পাই গ'লোহি। এয়া চাইকেল টাইকেল ৰাখি ল'লোঁ, দৌৰিম এতিয়া আৰু বেছি টাইম নাই। ব'লক চাই থাকিব আৰু ভিডিঅ'টো একদম পূৰা কেনেকৈ আজি ফাটাফাটি দৌৰিব, একদম ফাৰ্ষ্ট দৌৰিব আহিছোঁ। যাতে 3 দিনমান বিচনাত পৰি থাকোঁ, একেৰাহে এনেকুৱাকৈ দৌৰিব লাগিব। মানে এই ঠাণ্ডাটো তই মানে কাপোৰ খুলি লৈছোঁ, ঠাণ্ডা গৰম লাগি যায়, তই ভাবিছ নেকি? বাপৰে তই কি মানুহ বে, আমি হ'লে নোৱাৰে দেই। কালি চবেই খুলি লয়, চবেই খুলি লয়। বা গাইছ, সিহঁতে কি খাই জন্ম হৈছিল নাজানো, কাপোৰ খুলি পেলাই দৌৰিব এতিয়া বোলে ফিল্ডত। বাপৰে ইমান ঠাণ্ডাত কাপোৰ খুলি কেনেকৈ দৌৰিব হেই, মই কিন্তু নোৱাৰোঁ দেই। আজি চাই লওঁচোন বাৰু, টেষ্ট কৰি চাম, এনেকৈ দৌৰিম। কাইলৈ পৰা হয়তো কাপোৰ খুলি দৌৰিবও পাৰোঁ, কিন্তু ইমান ঠাণ্ডাত অসম্ভৱ দেখিছোঁ, কেনেকৈ কৰিম ঠিক নাই বাৰু। তো আমি ষ্টাৰ্ট দিওঁ আৰু দৌৰিবলৈ ফ্ৰেণ্ডছ, একদম আহি গৈছোঁ ব্লক ফ্ৰেণ্ডছ। বাহ বেয়া দৌৰিছোঁ দেই। তো ফ্ৰেণ্ডছ, দুপাকহে দৌৰিব পাৰিলোঁ। আজি একদম পূৰা বুকু গাঁঠি মাৰি গৈছে, গেছ হৈছে চাগে, দৌৰিবই নোৱাৰিলোঁ, ইমান ভাগৰ লাগিছে। বহুত দিনৰ মূৰত দৌৰিব আহিছোঁ, তো আজি কমেও 4-5 মাহমান হৈ গ'ল। এইটো চাওক গাইছ, পূৰা কাপোৰ খুলি লৈছে, একদম কাপোৰ খুলি ৰৈ লৈছে সাৱধান হৈ। ঐ দে সাৱধান বিশ্ৰাম কৰ। গাইজ, আমি এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ আৰু 7টা বাজি গ'ল। আমাৰ ছাৰে কাপোৰ পিন্ধি আছে, আকৌ 1 মাহ 1.5 মাহৰ মূৰত পুনৰ লগ পাম। আজিলৈ সামৰিছোঁ ইয়াতে, বাই বাই।